তো যোৱা ক্লাছত আমাৰ বাকি আছিলে কোৱেশ্চন নম্বৰ 6 তো R2 কোৱেশ্চন নম্বৰ 6 আছে যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এটো পূৰণ কৰাৰ নিচিনাই হ'ব যে ইয়াতে মই কোৱেশ্চন নম্বৰ 6 টো লিখি ৰাখিছো যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তো আমি এক নম্বৰটোৰ আনসাৰ কৰিম তো এক নম্বৰটো যদি কৰো তো এটা আমি ভাঙি লম সাপোজ কৰা 4 6 8 এক ভাঙি চাও 2 বাৰ গৈ আছে 2 ইয়াত 3 বাৰ গৈ আছে 4 বাৰ গৈ আছে আকৌ 2 একবাৰ এক বাকি থাকিলে 7 বাৰ ইয়াৰ মানত কি যাব 17 মানত কি গৈ আছে 3 দিব পারে না 3 দিব পারি 3 গৈ আছে 3 বাৰ 2 বাকি থাকি আছে ইয়াত 27 হৈ আছে যাব 9 বাৰ আকৌ 3 গৈ আছে 13 বাৰ তাৰ মানে 4 6 8 ইয়াক যেতিয়া আমি ভাঙিলো 2 কেটা পালো দুটা 3 কেটা পালো দুটা আৰু 13 এটা এতিয়া ইয়াৰ জোড়া কি আছে 2 আৰু 3 এর জোড়া আছে তো 13 এর জোড়া নাই থেকে আমি লিখিম যে 4 6 8 সংখ্যাটোৰ উৎপাদন বিশ্লেষণত 13 সংখ্যাটো জোড় হিচাপত বা যুগ্ম হিচাপত জোড় হিচাপে ইয়াত যুগ্ম হিচাপে দিব পাৰা থকা নাই জোড় হিচাপত থকা নাই এতেকে 4 6 8 সংখ্যাটো পূৰ্ণবৰ্গ হবলৈ আটাইতকৈ সৰু সংখ্যা 13 ৰে হৰণ কৰিব লাগিব যে 4 6 8 সংখ্যাটোৰ উৎপাদন বিশ্লেষণত 13 সংখ্যাটো জোড় হিচাপে থকা নাই বা ইয়াক যুগ্ম হিচাপে থকা নাই বুলি আমি লিখি দিছিলো আগতে এতেকে 4 6 8 সংখ্যাটো পূৰ্ণবৰ্গ হবলৈ আটাইতকৈ সৰু সংখ্যা 13 ৰে হৰণ কৰিব লাগিব এটো পোষ্ট কৰি লিখিলো তো ইয়াৰ পিছতো আমি চাম ইয়াৰ পিছৰ সংখ্যাটো আছে ইয়াত লিখাই আছে পোষ্ট কৰিবা আৰু লিখিবা লেখাৰ টাইমটো আৰু দিব নোৱাৰি নহয় ইমান বেছি 2 নম্বৰটো দিয়া আছে 1584 এটো আগতে আমি ভাঙি লম 1584 যুগ্ম সংখ্যা আছে 2 এর হৰণ যাবই 7 বাৰ গৈ আছে 18 9 বাৰ ইয়াত আকৌ 2 বাৰ আকৌ 2 যাব 3 বাৰ 19 হৈ গ'ল এতিয়া যাব 9 বাৰ 6 বাৰ আকৌ 2 যাব 1 বাৰ 9 বাৰ 8 বাৰ আকৌ 2 যাব 9 বাৰ আকৌ 2 যাব সরি 2 তো না যায় আকৌ 3 যাব 3 বাৰ ইয়াত আকৌ 3 গৈ আছে 11 বাৰ এতিয়া চাম এটো কিমান ওলাইছে 2 into 2 into 2 into 2 into 3 into 3 into 11 এসো 2 এর জোড়া আছে 3 এর জোড়া আছে দেখে 1584 সংখ্যাটোৰ
উৎপাদন বিশ্লেষণত উৎপাদন বিশ্লেষণত 11 সংখ্যাটো জোড় হিচাপে থকা নাই এতেকে 1584 সংখ্যাটো পূর্ণ বর্গ হবলৈ আটাইতকৈ সৰু সংখ্যা 11ৰে হৰণ কৰিব লাগিব বাস এটো পোস্ট কৰি লিখিলো তাৰ পিছতো তিনি নম্বৰত দিয়া আছে 2645 এতিয়া 2645 ইয়াৰ মাজত 5 দিম 5 যাব 5 বাৰ 2 বাৰ 9 বাৰ 529 23 যাব 23 টাইম এটো চাওচোন 23 into 23 9 6 হৈ আছে 6 4 হৈ আছে 2 5 ঠিক আছে এটা সাম এটো আমি 5 into 23 into 23 ইয়াতে সোয়া 23 জোড়া আছে 5 এর জোড়া নাই এটাকে আমি কি লিখিব 2645 সংখ্যাটোৰ উৎপাদন বিশ্লেষণত উৎপাদক 5 জোড় হিচাপে থকা নাই এতেকে 2645 সংখ্যাটো পূর্ণ বর্গ হবলৈ আটাইতকৈ সৰু আমি প্ৰশ্ন মতে কৰাই আছো আটাইতকৈ সৰু তাতে আটাইতকৈ সৰু সুধিছে আটাইতকৈ সৰু সংখ্যা কিমান আছিল 5 পেৰে হৰণ কৰিব লাগিব বাস আৰু এটোৰ আনসার তোমালোকে নিজে দিবা 1620 এটোৰ আনসার তোমালোকে নিজে লিখিবা যে কিমান হ'ব এটো মানে আনসার ইয়াতে বহি থাকি কৰি আনসার দিবা ঠিক আছে এটো পোস্ট কৰি লিখিলো এটা কোশ্চেন নম্বৰ চেঞ্জ কৰি কোশ্চেন 7 হেনাৰ কেম্প এটাত কোশ্চেন নম্বৰ 7 ত কোৱা আছে যে হেনাৰ কেম্প এটাত প্রশ্ন লিখার টাইম নাই কোশ্চেন নম্বৰ 7 ইয়াৰ আমি সলিউশন কৰিম যে হেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়া শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে মুঠ সৈন্য কিমান আছিল মুঠ সৈন্যৰ সংখ্যা 1764 ইমান জন আছিল প্ৰশ্নটোত কৈছে যে পথালিকা আৰু দীঘেলৈকে মানে এটো লাইনত যিমান জন সৈন্য আছে এটো লাইনতে সিমান জনে সৈন্য আছে এনেকে লাইন বিলাক চাই
ওলাকাৰ মানে এনেকে শূন্যবোৰ আছে মানে বৰ্গাকাৰ ৰূপত আছে শূন্যবোৰ এতিয়া আমাক সুধিছে যে এটা শাৰীত কিমানজনকৈ শূন্য থাকিব মানে প্ৰতিটো শাৰীত কেইজনকৈ শূন্য আছে তো প্ৰতিটো শাৰীৰ যদি মই শূন্য ওলাব যাওঁ আমাক দিয়া আছে বৰ্গাকাৰ ৰূপত থিয় হৈ আছে তো এই সংখ্যাটোৰ আমি কি ওলাব লাগিব বৰ্গমূল ওলাব লাগিব এতেকে প্ৰতিটো শাৰীত থকা শূন্যৰ সংখ্যা কিমান হৈ যাব ইয়াৰ বৰ্গমূল ওলাব লাগিব তো √1764 জন তো 1764 মানে কি হয় এটা আমি বৰ্গমূল ওলাই লওঁ 1764 বৰ্গমূল ওলোৱাৰ ৰুলছ কি আছিল দুটা দুটা মানে জোৰা জোৰাকে ভাগ কৰিম প্ৰথম ভাগটোত ইয়াতে যেটো সংখ্যা ৰাখিম সেই সংখ্যাটো ইয়াতে ৰাখিব লাগিব আৰু দুটা পূৰণ কৰিলে ইয়াৰ সমান বা ইয়াতে সৰু হ'ব লাগিব তো 17 আছে আমি ইয়াত 4 ৰাখিব পাৰি 5 ৰাখিলে 25 হৈ যাব তো 4 আৰু 4 16 হৈ গ'ল এটো খালি হৈ গ'ল ইয়াৰ পৰা এটো 1 নামি আহিব এই দুটাতে প্লাস কৰা কিমান আছে 8 এককৰ ঘৰ খালি তো 64 ইয়াত নামি আহিব এতিয়া সো এনেকুৱা এটা সংখ্যা ইয়াত বহাম সেম সংখ্যাটো ইয়াত বহাম এই সংখ্যাটোৰ এটো পূৰণ কৰিলে ইয়াৰ সমান বা ইয়াতকৈ সৰু হ'ব লাগিব তো 4 আছে আমি 2 বহাইছো 2 2 4 হৈ আছে যেটা 16 হৈ আছে তো 0 তো ইয়াৰ মানটো কিমান হৈ গ'ল 42 জন এতেকে প্ৰতিটো শাৰীত 42 জনকৈ শূন্য আছে ওকে লিখব কোশ্চেন নম্বৰ 8 কোশ্চেন নম্বৰ 8 ছোৱা কি দিয়া আছে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা কোশ্চেন নম্বৰ 8 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু তো 4 9 আৰু 10 কাৰ মাজত হৰণ যাব 4 9 আৰু 10 ৰ লহাওৰ মাজত মানে এলসিএমৰ মাজত কিন্তু কন্ডিশন আৰু এটা আছে কি হ'ব লাগিব পূৰ্ণবৰ্গ সংখ্যা হ'ব লাগিব এতিয়া চাও আমি 4 9 আৰু 10 ৰ লহাও ওলাই চাও যে 4 9 আৰু 9 10 ৰ 4 9 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 4 9 আৰু 10 ৰ লহাও লহাগু এতিয়া 4 9 আৰু 10 ৰ আমি লহাও ওলাইছো 4 9 10 দেখো 2 যাব ইয়াৰ মানে 2 বাৰ 9 না যায় একে নামে আহিব ইয়া যাব 5 বাৰ এতিয়া সো আৰু কিবা যাব না যায় তো এলসিএম আমি এলসিএম ওলাম কার 4 9 আৰু 10 ৰ যদি মই এলসিএম ওলাও কিমান ওলাব তেতিয়া হলে 2 into 9 into 5 এতিয়া সোয়া এই দুটা ইনটু কৰিলে কিমান হৈছে 18 আৰু এই দুটা ইনটু কৰিলে কিমান হৈছে 10 তো 18 into 10 কৰিলে কিমান হৈ আছে 180 4 9 আৰু 10 ৰ হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 180 এতিয়া 180 টো পূৰ্ণবৰ্গ সংখ্যা হয় না এটো চেক কৰিম এতিয়া চোৱা 180 ক আমি ভাঙি চাম 2 গৈ আছে 9 0 আকৌ 2 গৈ আছে 45 টাইম আকৌ 5 গৈ আছে এতিয়া 3 যাব 3 গৈ আছে 15 বাৰ আকৌ 3 গৈ আছে 5 বাৰ সো এটোৰ জোৰা আছে কিন্তু এটো জোৰা নাই তাৰমানে কি কৰিব লাগিব এই সংখ্যাটো 180 ক আমি 5 ৰে এতিয়া কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতকে যেহেতু 180 পূৰ্ণ বৰ্গ সংখ্যা নহয় এতকে 4 9 আৰু 10 ৰে
হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো হ'ল 180। ইয়াৰ চোৱা 180 লগত আৰু এটা 5 আমি কি কৰিব লাগিব, ইনটু কৰিব লাগিব। তাৰ মানে আমি এইটো কৰিব লাগিব 2 * 2 * 3 * 3 * 5। এতিয়া 5 আৰু এটা আমাৰ কম পৰি আছে, তো আৰু এটা 5 দিব লাগিব। তো এইখিনিৰ মানটো 180 হয়। 180 * 5 = 90। বাস এইটো আনসার হয়। এটা ইম্পর্টেন্ট হয়। কোশ্চন নম্বৰ 9 আছে যে হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱা। এতিয়া আমি কি কৰিব লাগিব, হৰণ পদ্ধতিৰে বৰ্গমূল ওলাব লাগিব। হৰণ পদ্ধতিৰে বৰ্গমূল কেনেকৈ ওলায়? হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱা। কোশ্চন নম্বৰ 9 কৈছে যে হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱা। কোশ্চন তোমালোকে কিতাপৰ পৰা চাই ল'বা, মোৰ আছামিজ ৰং হ'ব পাৰে। 1 নম্বৰত কি দিয়া আছে 2116। 2 নম্বৰত দিয়া আছে 4761। 3 নম্বৰত দিয়া আছে 576। 4 নম্বৰত দিয়া আছে 6084। তো আমি সলভ কৰিম। 1 নম্বৰটো কিমান দিয়া আছে 2116। ইয়াৰ আমাৰ কি লাগে, বৰ্গমূল লাগে, ইয়াৰ মান ওলাব লাগে। তো এইটো আমি ওলাম কেনেকে, তোমাক 2116 লিখিলো, এটার মান কি সাথে লিখো, জোড়া জোড়াকে ভাগ করিম। প্রথম কাম কি হব, দুটা দুটাকে ভাগ করিম। প্রথম ভাগটোক আমি এনেকুৱা এটা সংখ্যাৰে হৰণ কৰিম যেটো ইয়াতো ৰাখিম ইয়াতো ৰাখিম, দুটাৰ পূৰণফল কি হ'ব লাগিব, ইয়াতকে সৰু বা ইয়াৰ সমান হ'ব লাগিব। তো ইয়াতে 4 দিব পাৰি, 5 দিলে 25 হৈ যায়, তো 16 হৈ গ'ল। কিমান বাকি থাকে, 5 বাকি থাকিব। 21 পৰা 16 গ'লে এই দুটাৰ ওপৰত একেলগে আছে যে এই দুটা একেলগে নামি আহিব, বাৰ চিন দুটাৰ ওপৰতে আছে। এই দুটাতে প্লাস কৰা 8 হল, এইটো খালি থাকিব। ইয়াতে চোৱা 6 আছে, আৰু 6 থাকিলে আমি 6 দি চাও আগতে। এতিয়া চোৱা 6 6 36 6 3 থাকিলে 48 হৈ গ'ল। 6 8 গুণ 48, আৰু এটো কিমান আছে 51 হৈ গ'ল। এটোৰ পৰা এটো কেনসেল হলে 0। therefore 2116 এর বর্গমূল কিমান হৈ গ'ল 46। এটা 2 নম্বৰটো ওলাম 4761। এটোৰ কাম কি হ'ল, জোড়া জোড়াকে ভাগ কৰা। 47 আছে, 7 হলে ইয়াতে 7 দিলে ইয়াত 7 দিলে 9 হৈ আছে। তো আমি কিমান দিব পারি 6 দিব পারি। তো 6 দিলে কিমান হৈ আছে 36। 1 1 11 থাকিলে এই দুটা একেলগে নামি আহিব 61। এই দুটা প্লাস কৰা কিমান হৈ আছে 12, এতে খালি আছে। এতিয়া চোৱাচোন কি দিব পাৰি 9 দিলে হয় না নাই চোৱাচোন। 9 দিও 9 গুণ 81 হৈ যায়, 81 1 8 থাকিলে 18 আৰু 26 2 থাকিলে 9 আৰু 2 11, কিমান হৈ গ'ল 0। therefore এটার आंसर কিমান হৈ যাব √4761 এর 4761 এর বর্গমূল কিমান হৈ যায় 69। 3 নম্বৰটো 576। এটোৰো সেম রুলস আহিব, দুটা দুটা ভাগ। এটোৰ ওপৰত ভাগ নাহে। এতিয়া চোৱা 5 খালি আছে, তো ইয়াকে আগতে হৰণ কৰিব লাগিব। তো 2 দিব পাৰি, 2 2 4 হৈ আছে, এক বাকি থাকিলে 76 তলত নামি আহিব। এই দুটা প্লাস কৰা 4 হৈ গ'ল, এক বৰ্গৰ খালি। এতিয়া 6 আছে, তো আমি 6 দিব পাৰি। চাও 6 কৰি চাও 36 6 3 থাকিলে
এটোতো নহয়, এটো নহয়, বেছি হৈ যাব। আৰু কি দিব পাৰি? তিনি দিলে নহয়, 4 দিওঁ, 4 দিব পাৰি। আৰু 576 এটো 4 হ'ব, 24 হ'ব। 576 এটো আমি ধ্যান কেনেকে নিদিলো? 16 1 থাকিলে 16 17 0, therefore root over 576 এটো জানা এটো 24 হয়, এটো ধ্যানে দিয়া নাই। এতিয়া তোমালোকে এটোৰ ওলাই, এটো ময়ে ওলাই দিম, 4 নম্বৰটো এটো ময়ে ওলাই দিব লাগিব। 6084 ইয়াৰ ওলাব লাগে, কি কৰিম? জোৰা জোৰাকে ভাগ কৰিম। এটো প্ৰথমে হৰণ কৰিব। সো 8 দিব পাৰিলো হয় যদি 64 হলো হয়, কিন্তু তাতকে সৰু সংখ্যা দিব লাগিব, তো 7 দিব পাৰি। তো 49 হৈ গল। কিমান বাকি থাকে? 1 11 বাকি থাকে। 8 4 তলত নামি আহিব। এটা প্লাস করা 14 হৈ আছে, এটো ঘর খালি। এটা সোয়া 4 আছে, তো কি দিব পারি? 2 দিলে তো নহব। এতিয়া সোয়া 4 দিলে নহব, সোয়াচোন। 8 দিও, কারণ 8 দিলে এটা 4 হৈ আছে। 64 4 6 থাকিলে 32, 38 8 3 থাকিলে 8 আৰু 3 11 0, therefore root over 6084 is equal to কিমান হৈ গল? 78 হৈ গল। তো তোমালোকৰ এটা ইয়াতে মোক জনাবা যে root 2025 কিমান হ'ব? এইটো মোক শুনাবা, আৰু এটা বস্তু শুনাবা 1225, এই দুটা জনাবা, এই দুটাৰ কিমান? ঠিক আছে বাৰু, আৰু এতিয়াই কবা কিমান? কোশ্চন নম্বৰ 10 চোৱা। কোশ্চন নম্বৰ 10, কোশ্চন নম্বৰ 10ত কৈছে তলত দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। এইটো একে হয়, দশমিক সংখ্যাবিলাকৰ বৰ্গমূল নিৰ্ণয় কৰি দিছে। এক নম্বৰটো চাও, 12.25, দুই নম্বৰটো দিয়া আছে 24.01, তিন নম্বৰটো দিয়া আছে 146.41, 4 নম্বৰটো এটো ইম্পৰ্টেন্ট হয় 102.01। তো প্রথমটোর আমি ওলাম 12.25, রুল সেম হয়, এটো দশমিক পাহৰি যোৱা, দুটা দুটাকে ভাগ হ'ব। ইয়াত আমি 4 দিলে 16 হৈ যাব, তো 3 দিব লাগিব। 3 3 9 হৈ আছে, বাকি কিমান থাকি আছে? 3 থাকি আছে। এতিয়া চোৱা, এইখিনি নামি অহাৰ আগত কোন আহি আছে? দশমিক আহি আছে, তো দশমিকক ওপৰত উঠাই দিয়া, তো দশমিক গুচি গ'ল ওপৰত। এতিয়া দশমিক উঠি গ'ল, তো এই দুটা একেলগে নামি আহিব 25। এই দুটা প্লাস কৰিলে 6 হৈ আছে, একেবাৰে খালি 5 আছে, 5 দি চাও, দেখো কিমান আছে? 5 কিমান হৈ আছে? 2 থাকিলে 30 32 0, তো therefore কি হৈ গ'ল? root over 1225 is equal to 3.5। এতিয়া মই 2 নম্বৰটো কৰাই চাও। 2 নম্বৰটো দিয়া আছে 24.01, ইয়াতে এটা ভাগ কৰি দিয়া জোৰা জোৰা। 5 দিব নোৱাৰি, কাৰণ 24 আছে, 25 হৈ যাব। তো 4 দিব লাগিব, 4 দিলে 16 হৈ আছে, কিমান বাকি থাকে? 8 বাকি থাকে। পয়েন্ট আহি আছে মাজত, পয়েন্টৰ ওপৰত উঠাই দিয়া, তো 0 তলত নামি আহিব, কিমান হৈছে? 8 হৈ আছে। ইয়াত চোৱা কি বহাব পাৰি? কি দিব পাৰি? যদি মই ইয়াতে 9 দিও, 81 1, 8 হাতত থাকিলে 72 আৰু 2 80 হৈ আছে, তো 0 0, তো therefore কিমান হৈ গ'ল? root over 24.01 is equal to 4.9।
এতিয়া চোৱা তাৰ পিছতো কি আছে পজ কৰি ল'বা 146.41 ইয়াতে চোৱা এইটো কৰি ল'ব পাৰা এইটো চোৱা এইটো অলপ ইন্টাৰেষ্টিং হয় চোৱা পয়েন্টৰ আগত যদি তোমাক জাস্ট মানে ইজি যিবিলাক কি হয় বৰ্গ সংখ্যা ইয়াত চোৱাচোন পয়েন্টৰ আগত পূৰ্ণ বৰ্গ সংখ্যা কি আছে 144 হলে এইটো 12 হলে হয় তাৰ মানে ইয়াত তুমি একেলগে 12 লৈকেও দিব পাৰা একেলগে 12 লৈ দুটা 12 প্লাস কৰি আকৌ 24 হৈ যাব হেমতো কৰিব পাৰা ইয়াত চোৱা মই একটো প্ৰথম ৰূপটো এনেকৈ কৰাই দিম চোৱা 1 আছে তো 1 এ থাকিব ইয়াত 1 হৈ যাব তো 0 হৈ গল 46 তলত নামিব দুটা মিলি একৰ খালি ইয়াতে 6 আছে তো কিমান দিব পাৰি এটা 2 দিব পাৰি 2 কে বেছি দিবই নোৱাৰি এ কিমান হৈ আছে 44 কিমান বাকি থাকি আছে 2 বাকি থাকি আছে পয়েন্ট আছে পয়েন্টৰ ওপৰত হৈ যাব 41 তলত নামিব তো এটো ইয়াৰ লগত প্লাস হ'ব এটো দুই ইয়াৰ লগত প্লাস হ'ব কিমান হৈ যাব 24 একৰ ঘৰ খালি তো এটো খুব বেছি 1 দিব পাৰা তো 1 into 1 কৰা কিমান হৈ আছে 0 0 তো therefore কিমান হৈ আছে root 146.41 is equal to 12.1 ইয়াক চোৱা আমি এদৰো কৰিব পাৰি 146.41 এটো চোৱা এটো ভালদৰে চোৱা ই কি হয় 12 ৰ বৰ্গৰ জাস্ট ওচৰত হয় সেইকাৰণে ইয়াক আমি 12 দিব পাৰি একেলগে দিব পাৰি তো 12 12 কিমান হৈ গল 144 এসা কিমান নামে 2 নামে এই দুটা প্লাস কৰা 24 হৈ গল একৰ ঘৰ খালি এটা চোৱা দশমিক পদ উঠি যাব তো 41 নামে আহিব তো 1 দিয়া চোৱা আগৰ নিচিনা হৈ গল তো 41 তো এটো তোমালোকে এটো হেতু রুলস মতে চাবাচোন কৰিব পাৰা না মই নরমালি চাবছো এটো 0.2.1 সব এটো কৰা যায় না নাই এটো চোৱা এটো হৈ গল জোৰা জোৰা ভাগ কৰিলো 100 ৰ ওচৰত আছে মানে 10 ৰ বৰ্গৰ ওচৰত আছে তো মই 10 দিলো কিমান হৈ গল 100 হৈ গল 2 নামে আহিব এটা দশমিকটো ওপৰত উঠি যাব তো 01 নামে আহিব এই দুটা প্লাস কৰা 20 হৈ গল একৰ ঘৰ খালি ইয়াতো 1 দিয়া সো এটো মিলি গল 0 0 তো therefore কি হৈ গল root 102.01 is equal to 10.1 ঠিক আছে এটো স্ক্রিনশট মাৰি লব পাৰা কোশ্চেন নম্বৰ 11 কোশ্চেন নম্বৰ 11 আছে কি দিয়া আছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ কোশ্চেন নম্বৰ 11 ৰ এক নম্বৰত দিয়া আছে 256 দুই নম্বৰত দিয়া আছে 169 তিন নম্বৰত দিয়া আছে 546 754 এটা কথা মনত ৰাখিবা যে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম হয় অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম হয় তো ইয়াত চোৱা এটো যুগ্ম আছে এটো যুগ্ম আছে এটো যুগ্ম আছে তো যুগ্ম সংখ্যাৰ বৰ্গবিলাক সদায় কি হয় যে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম এটো মনত ৰাখিবা আৰু অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম এতিয়া আৰু একো ভাবিব নালাগে বাস এইটো যদি জানা হৈ যাব সব যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম আমাক কৈছে কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ তো ভাই এটো যুগ্ম আছে এটো যুগ্ম আছে এটো যুগ্ম আছে আমাক কৈছে অযুগ্ম সংখ্যা লাগে তো এটোই অযুগ্ম আছে তো অপশন কি হৈ যাব এটো 169 এটো অপশন টু কিমান নম্বৰ হয় অপশন 2 এটা 11 ৰ বি কি দিয়া আছে সব এটো কোনোবাই লিখি লব পাৰা বি কি দিয়া আছে তলৰ কোনটোৰ একক স্থানত 1 থাকিব সো এটা আছে 910 স্কয়াৰ আৰু এটা আছে 34 স্কয়াৰ আৰু এটা কিমান দিয়া আছে 18 স্কয়াৰ আৰু এটা দিয়া আছে 20 স্কয়াৰ এটা চোৱা এটো 0 স্কয়াৰ এটোৰ একক স্থানত 0 থাকিব এটো ইয়াৰ কি আছে 8 আছে 8 into 8 64 তো 4 থাকিব 4 আছে 16 হৈ যাব তো 6 থাকিব 9 আছে 81 তো 1 থাকিব তো এটো অপশন হয়
অপশন সি চোৱা, তাৰ আগত এটা নোট লিখি ল'বা যে যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ বৰ্গৰ মাজত যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ বৰ্গৰ মাজত টুৱাইস nটা স্বাভাৱিক সংখ্যা থাকে। স্বাভাৱিক সংখ্যা থাকে। এতিয়া সাপোজ কৰা যিকোনো দুটা, সাপোজ কৰা প্ৰথম সংখ্যাটো n, তাৰ পিছতো কি হ'ব n + 1, এই দুটাৰ বৰ্গৰ মাজত টুৱাইস nটা স্বাভাৱিক সংখ্যা থাকে, ন্যাচারাল নাম্বার থাকিব। এতিয়া অপশন সি পাৰি যাবা। কি কৈছে অপশন সি আমাক কোৱা হৈছে যে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? তো দুটা ক্ৰমিক সংখ্যা হয়, ইয়াৰ হৰটোৰ 2 গুণ কৰি দিয়া, তো 2 * 18 তো কিমান হৈ যাব 36টা। তো অপশন যেটো হেইটো চাবা, এটো যদি 18 হয় এটো 19 হ'ব লাগিব, এটো যদি 19 হয় এটো 20 হ'ব লাগিব, এটাৰ পিছত আনটো হ'ব লাগিব, মানে ক্ৰমিক হ'ব লাগিব। এতিয়া সাপোজ কৰা 10 স্কয়াৰ আৰু 12 স্কয়াৰ হলে নহব, এটো হলে নহব, 11 স্কয়াৰ হ'ব লাগিব, মানে ক্ৰমিক স্বাভাৱিক সংখ্যা হ'ব লাগিব আৰু ইহতৰ বৰ্গৰ মাজত টুৱাইস nটা, মানে আটাইতকৈ সৰু যেটো সংখ্যা আছে এই দুটাৰ ভিতৰত এটো তুমি কি কৰিবা, 2 ৰে ইনটু কৰি দিয়া, কিমান হৈ যাব 20টা থাকিব এইখিনিৰ মাজত, 10 স্কয়াৰ আৰু 11 স্কয়াৰৰ মাজত। এটো নরমাল কথা হয়, 10 স্কয়ার মানে কিমান হয় 100 হয় আৰু 1 to 1 হয়, তো ইয়াৰ মাজত 20টা সংখ্যা থাকিব, তো এনেকে ইয়াৰ মাজত 36টা থাকিব, আৰু যিকোনো সংখ্যা হইলে পাৰিবা। এতিয়া এটো নোটস মনত ৰাখিবা, যত নোটস দিব লাগে মই দি থাকিম। তলৰ কোনটো সংখ্যা বৰ্গ সংখ্যা নহয়? या so 441 2 number 572 3 number so 576 আৰু 4 number to so 729 4 number to 729 এটো সোয়া 1 আছে, এটো হ'ব পাৰে ই কিমানৰ হয় 21 হয়, ই কিমানৰ হয় 24 হয়, ই কিমানৰ হয় 27 হয়। সো এটো কিমান আছে লাষ্টত 2 আছে। রুলস কি কৈছিল, যদি কোনো সংখ্যাৰ আগত 0 2 3 7 8 থাকে তেন্তে সেই সংখ্যাটো কি হ'ব নোৱাৰে পূৰ্ণ বৰ্গ সংখ্যা হ'ব নোৱাৰে, তেতিয়াহলে এটো কি নহয় পূৰ্ণ বৰ্গ সংখ্যা নহয়। অপশন এটো হ'ব অপশন আছে যে তলৰ কোনটো বৰ্গ সংখ্যা নহয়, তো এটোই বৰ্গ সংখ্যা নহয়। সব কোশ্চনটো একচুয়ালি পূর্ণ বর্গ সংখ্যাৰে হয়, যে তলৰ কোনটো পূৰ্ণ বৰ্গ সংখ্যা নহয়, নহলে আমি কি কৰিব পাৰি যিকোনো সংখ্যাৰ বৰ্গমূল থাকিবই, তাৰ পিছতহে সংখ্যাটা আহিব, যে দশমিকত থাকক বা ৰুটত থাকক যেনেকে থাকক তাৰ বৰ্গমূল থাকিবই। তো কোশ্চনটো একচুয়ালি এটো পূৰ্ণ বৰ্গই আছিলে, এটা বৰ্গ বুলি কৈছে। আৰু এতিয়া চোৱা অপশন ই 2025 যদি কিমান হয় 45 হয়, তেন্তে 20.25 কিমান হ'ব, এটো 4.5 হ'ব। এটো অপশনত দিয়া আছে নেকি? এটো বস্তু জানি লোৱা, যদি এনেকে জোড়া জোড়া থাকে আৰু তুমি যদি ইয়াৰ বৰ্গমূলটো জানা তেতিয়া দশমিক ওলাব পাৰিবা। চোৱা এটো জোড়া জোড়া হয়, ইয়াৰ দুটা ওলাইছে, ইয়াৰ চোৱা ঠিক ইফালে এক জোড়া ইফালে এক জোড়া, চোৱা মাজত দশমিক আছে, তো ইয়াৰ মাজত দশমিক, আগৰটোৰ মাজত দশমিক দিতে সাপোজ কৰা যদি মই এটো ওলাও 2 2 5 এটো, তো ইয়াৰ চোৱা জোড়া জোড়া আছে, ইয়াৰ দুটা ওলাব কিমান হয় 35। এতিয়া যদি এনেকে আহে যে 2 2 5 ইয়াৰ মাজত দশমিক আছে, তো ইয়াৰ মাজত দশমিক দিয়া, তো 3.5 এনেকে হ'ব, নহলে তো ওলাব পাৰিবা। তো তুমি এটো তেতিয়া পাৰিবা যেতিয়া তুমি এটো জানিবা, তো এটো জানাৰ আগতে তুমি এটো ওলাই লবা, বুজি গলা? যে এটো মোৰ শৰ্ট ট্ৰিক তুমি জানিব গলা, যদি তুমি এটো জানা আৰু এটো যদি দিয়া থাকে তেতিয়া এটো কৰিলা, নহলে এনেকুৱা এটা সংখ্যা দিয়া আছে এটো তুমি নিজে ওলাই লব পাৰিবা। তো আধা ঘন্টা হয়ে গেছে, নেক্সট ক্লাসত আমি R3 পাম।
আৰু R3 অহাকালিৰ পৰা ক্লাছবোৰ বেছি স্পীডত হ'ব মানে জলদি জলদি শেষ কৰিব লাগিব মই 6 মাহত খতম কৰিম 6 মাহৰ আগতে খতম কৰিম ঠিক আছে বাৰু